চৰকাৰৰ ফালৰ পৰা আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ফিচাৰী ডিপাৰ্টমেণ্টত যেহেতু আপোনালোকে সকলোৱে জানে আমি প্ৰত্যেক বছৰতে বেনিফিচিয়াৰী সিলেকশ্যন কৰোঁ। যোৱা বছৰ আমি মটৰচাইকেল দিছিলোঁ। এই বছৰ আমি 4,000 মানে মাছ বেপাৰীসকলক চাইকেল উইথ আইচ বক্স দিয়াৰ কাৰণে আমি এইবাৰ SOPDত মানে ঠিক ঠাক কৰা আছিলে। তাৰে আজি চেৰিমনিয়েল আমি মচলপুৰত মানে এই ডিষ্ট্ৰিবিউশ্যনটো চলি আছে। ইয়াৰ আমাৰ আজি বাক্সা ডিষ্ট্ৰিক্টৰ অন্তৰ্গত যি মাছ বেপাৰীসকল আছে সেই আটাইবিলাককে আজি আইচ বক্স আৰু চাইকেল দিয়া হ'ব। আৰু আজি কিমানমান নহয়, আমি টোটেলি 4,000, মই সেইটো বাক্সাত কিমান আছে সেইটো কথাটো অনুভৱ কৰা নাই, কিন্তু আমি টোটেলি 4,000 ডিষ্ট্ৰিবিউশ্যন হ'ব। আৰু 7 দিনৰ ভিতৰত আমাৰ চিৰাং, কোকৰাঝাৰ আৰু ওদালগুৰি এই 3টা ডিষ্ট্ৰিক্টতো সেই চেৰিমনিটো হ'বলৈ গৈ আছে। এই ডিপাৰ্টমেণ্টৰ আমি নতুন নামত এইবাৰ নতুন এটা আঁচনি লৈছোঁ যে আমাৰ হিউজ এটা মানে আমাৰ ইয়াত মাছৰ মানে পটেঞ্চিয়েল আছে। ইয়াত বহু মানুহৰে ফিচাৰী আছে, কিন্তু দানাৰ অভাৱৰ কাৰণে আৰু পোনাৰ অভাৱৰ কাৰণে তাৰমানে মাছটো প্ৰডাকশ্যন কৰিব পৰা নাই। ইয়াক মানে লক্ষ্য কৰি পেলাই এইবাৰ আমি প্ৰত্যেকটা ডিষ্ট্ৰিক্টত 5,000 কৰি মানে বেনিফিচাৰীবিলাকক মানে টোটেল 20,000 বেনিফিচাৰীক আমি এইবাৰ মাছৰ পোনা আৰু মাছৰ দানা দি পেলাই মাছ পালন কৰাটো আমি এটা তীব্ৰ এটা ভূমিকম্পৰ দৰে এটা পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে আমি এইবাৰৰ মানে এপ্ৰিল মাহত মে'ৰ পৰা এপ্ৰিল মাহত সেই কামটো কৰিবলৈ গৈছোঁ। এইটো আটাইতকৈ ফিচাৰী ডিপাৰ্টমেণ্টৰ ডাঙৰ এটা অপাৰেশ্যন বুলি আমি ক'ব পাৰোঁ। আৰু কি নেওলত ধৰে এটা ব্যক্তি মানে যেনেকুৱা নেওলে পচা মাংস খায়, ঠিক তেনেধৰণৰ এটা ব্যক্তি। কাৰণ কংগ্ৰেছ অলৰেডি পচি গৈছে, তাত বুকুত বহি পেলাই তেখেতে কংগ্ৰেছৰ মানে মাংস খাবলৈ ধৰি আছে। আৰু মই ভাবোঁ এখেতৰ যোনটো পঢ়া শুনা লৈ পেলাই এটা আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া এটা প্ৰশ্ন আছিলে, মই ভাবোঁ এখেতৰ কিমান পঢ়িছে তাৰ চাৰ্টিফিকেটটো হয়তো গোটাই জালি নেকি, সেইটো চাবলগীয়া দিন আহিছে। মই এইখিনিয়ে তাৰ বিষয়ে ক'ব পাৰোঁ। আৰু কি খাইছোঁ নেওলৰ যি এক্টিভিটি থাকে মানে আৰু ডাষ্টবিনত পৰা এটা ব্যক্তিৰ দৰে, যিহেতু ক'তো মানে স্থান নাই, ইয়াৰ পৰা তাত ঘূৰি ফুৰা কোনো দলে তাক নলয়, গতিকে নিজৰ বেছ বনোৱাৰ কাৰণে যিকোনো ইছ্যুতে এখেতে মানে মন্তব্য দি পেলাই BTRৰ এটা নিজস্বটো মানে ভৰি দিয়াৰ কংগ্ৰেছৰ এটা বিঠা কৰাৰ এটা চেষ্টা কৰি আছে। তাত বাদে বেকাৰ একো নাই। নিজৰ মানুহে BTRটো খালি বড়ো মানুহৰ কাৰণে নহয়, তাত নিজৰ বুলি শব্দটো একদম নহ'ব। কাৰণ BTRৰ বহু জনগোষ্ঠীৰ মানুহ আছে। কোনোবা যদি ইভেকশ্যন কৰে, তাত যদি মানে নেচাৰ ধ্বংস কৰা যদি কোনোবাই তাত মানে লিপ্ত হৈ আছে, সেই আটাইবিলাকক ইভেকশ্যন কৰা হ'ব। আৰু আপোনালোকে মিডিয়াত আজি কৈ থৈছোঁ 7 দিনৰ ভিতৰত ডাঙৰ মানুহৰ যিকেইটা মানে মাটি কব্জা কৰি থোৱা আছে, চাহ বাগান আছে, কিবা আছে, সেই আটাইবিলাক ইভেকশ্যন হ'বলৈ গৈছে। 7 দিনৰ ভিতৰত BTRৰ ধুমুহা এটা হ'বলৈ গৈ আছে ইভেকশ্যনৰ নামত। আপোনালোকে সকলোৱে জানে জানুৱাৰীত কাৰ ভাল দিন আহিলে। জানুৱাৰীত আমাৰ BTR এক্সটেনশ্যন হ'ল। জানুৱাৰীত আমি শোণিতপুৰ, বিশ্বনাথ, গহপুৰলৈ আমি এক্সটেনশ্যন পালোঁ। আৰু যি ব্যক্তিহে কৈছিলে, মই তাকে ভাবোঁ মানে BPFৰ যি নেতৃত্ব দিয়া MLA আমাৰ ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াই কৈছিলে জানুৱাৰী ভাল। এতিয়া জানুৱাৰীত কি হ'ল আপোনালোকে গমে পাই আছে। জানুৱাৰীত BPFৰ ডাঙৰ মানুহবিলাকে AK-47 লৈ ধৰা খাইছে। দেখাত 3জন ধৰা খাইছে। আণ্ডাৰগ্ৰাউণ্ডৰ কমেও 100 BPFৰ লিডাৰবিলাকে আৰ্মছ লে ডাউন কৰিছে। সেই কথাবিলাক আমি BTR ৰাইজক জনাব খোজা নাই, কাৰণ বহু আতংক হৈ যাব। সেই আতংককো আমি অলপ মানে বচাই ৰখাৰ কাৰণে আমি সেই মানুহবিলাকৰ নামটো ক'ব খোজা নাই। কিন্তু আপোনালোকৰ মিডিয়াত কৈছোঁ 100জনৰ বেছি BPFৰ লিডাৰবিলাকে আৰ্মছ লে ডাউন কৰিছে যোৱা 2 মাহৰ ভিতৰত। আৰু তাৰ লগতে আৰু গমে পায় ৰবিৰাম নাৰ্জাৰীয়ে মুছলমান সমাজক মানে ঠাট্টা কৰি পেলাই ৰাজনীতি কৰি আহি আছে। যেনেকুৱা আল্লাৰ নাম লৈ পেলাই ভাল দিন আহিব বুলি কৈছোঁ। মই এখেতক কৈছোঁ আল্লাহ যদি স্বচ্ছা বান্দা হ'ব খোজে, তেনেহ'লে ৰবিৰাম নাৰ্জাৰীয়ে আগতে চোলাকৰণ অৰ্থটো হ'ল ইয়াক কি বুলি কয়, মুছলমান মানুহে সৰু মানে জেণ্ডাৰৰ এটা মানে এক্টিভিটি এটা থাকে, সেইটো কৰি ল'ব লাগিব। তেতিয়াহে আল্লাই তাক নিজৰ স্বচ্ছা বান্ধা বুলি ধৰি ল'ব। গতিকে এটা ব্ৰহ্ম সমাজৰ মানুহ হৈ পেলাই আল্লাৰ নাম লৈ পেলাই তেনেধৰণৰ মন্তব্য কৰাৰ কাৰণে আজি BPF ধ্বংসমূৰ্তি দি গৈছে। আৰু ৰবিৰাম নাৰ্জাৰী শনি হয়। ৰবিৰাম নাৰ্জাৰী যোনটো দলত যাব সেই দলটো ধ্বংস হ'ব। আৰু ইটোৱে BPFৰ হৈ আছে। ধন্যবাদ দিব লাগিব, কাৰণ মোৰ কথা শুনিলে বহুত দিন কোৱাৰ পিছত মোৰ কথা শুনি পেলাই আজি সঁচাকৈ হিমালয়ত এতিয়া তেখেতে তপস্যা কৰি আছে। মই এখেতৰ বিষয়ে বেছি ক'ব খোজা নহয়, থেংক ইউ বুলিহে দিব খুজিছোঁ। বিৰাট ভাল পাইছোঁ তেখেতে আজি হিমালয়ত তপস্যা কৰি আছে। ধন্যবাদ।